ওয়েলকাম বেক টু মাই চেনেল মৌচুমী গোলাঘাট। এইবাৰ আমি গৰম বন্ধত গুৱাহাটীলৈ বুলি দুদিন থকাকৈ গ'লোঁ, ল'ৰা আৰু মই অকলেই গ'লোঁ। এওঁৰ যিহেতু কলেজ আছিলে সেইকাৰণে আমি দুজনেই গ'লোঁ। দাদাৰ ঘৰ লোৱাও আছিলে, সেই ভাবিলোঁ ঘৰ লোৱালৈও যোৱা হ'ব। এয়া মোৰ মা পূজাৰ দিনা নতুনকৈ ঘৰ ল'লে 6 মাইলতে দাদাহঁতে। তাতে ইয়াত অকণমান পূজাও দেখাই দিলোঁ। পূজাৰ খুব ভাল লাগিলে, গুৱাহাটীত নিজৰ বুলি ঘৰ এখন হ'ল। তাৰপাছতে পূজা দি পেলাই আমি মোৰ ভণ্টি আৰু মই আৰু মোৰ ৰং ওলাই গ'লোঁ ছায়েন্স মিউজিয়ামলৈ বুলি। খুব ভাল লাগিল, তিনিওটা আমি ওলাই গ'লোঁ। ওলাই গৈ তাত বিভিন্ন ধৰণৰ ইমান ধুনীয়া ধুনীয়া ছায়েন্সৰ বস্তু কিছুমান আছিলে, বহুত জানিব পৰা বস্তু। ৰঙে খুব ফূৰ্তি পালে, খুব ভাল পালে গৈ পেলাই। ইমান ধুনীয়াকৈ প্ৰতিটো বস্তু দেখাই থোৱা আছে, সঁচাকৈ ল'ৰা ছোৱালীসকলৰ বাবে খুব উপযোগী। আচলতে ছায়েন্স মিউজিয়ামলৈ আপোনালোক কোনোবা যোৱা নাই যদি গুৱাহাটীলৈ গ'লে নিশ্চয় যাব। ছায়েন্স মিউজিয়াম জয়ানগৰত আছে। ইমানেই ধুনীয়া, মানে চাৰিওফালে প্ৰতিটো বস্তু ইমানেই ভালকৈ দিয়া হৈছে যে সৰু ল'ৰা ছোৱালীয়ে সহজতে বুজিব পাৰে। খেলা ধূলাৰ প্ৰতিটো মাধ্যম তাত, আপোনাৰ গেমিঙো আছে। ইমান ধুনীয়াকৈ বাইক গেমিং কৰিব পাৰে, খেলিব পাৰে। ল'ৰা ছোৱালীবিলাক খুব বেছি আনন্দিত হয়, প্ৰতিটো বস্তু জানিব পাৰে, কিবা এটা শিকিব পাৰে। ইমানেই ধুনীয়াকৈ এটা আপোনাৰ একুৰিয়াম টাইপৰ মাছৰ আছে। প্ৰতিটো মাছ ইমান ধুনীয়া ধুনীয়াকৈ মাছবিলাক থৈ দিয়া আছে, দেখি ভাল লগা। আচলতে ইমান মানে আচৰিত ধৰণে ৰাখিছে, ইমান ধুনীয়াকৈ মেইনটেনেঞ্চ কৰিছে, তাৰ বাবে সঁচাকৈয়ে বৰ শলাগ ল'বলগীয়া। তাতে আপোনাৰ বিছা পখিলাৰ পৰা ধৰি পখিলা প্ৰজাতিৰ, বিভিন্ন প্ৰজাতিৰ পখিলা, বিছা এইবিলাক সংৰক্ষণ কৰা হৈছে। আপোনাৰ গোটেই পুৰণা ডাইন'ছৰ জগতখনৰ কিছু সংখ্যক ডাইন'ছৰৰ প্ৰতিমূৰ্তি তাত ৰাখি পেলাই ইমান ধুনীয়াকৈ তাত বস্তুখিনি ৰখা হৈছে। বহুত নজনা কথা আচলতে জানিব পাৰি। সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা ধৰণে তেওঁলোকক নি পেলাই কিছুমান বস্তু জনাৰ সুযোগ দিব লাগে। মই মোৰ ল'ৰাটো লৈ গ'লোঁ, খুব হেপ্পী হ'ল। সৰুতেও গৈছিলে অৱশ্যে, কিন্তু তেতিয়া ইমান জনা হোৱা নাছিলে। এতিয়া লাহে লাহে সি যিহেতু জনা হৈছে, খুব ধুনীয়াকৈ সি উপভোগ কৰিলে, খুব ভাল লাগিলে। আমিও এনজয় কৰিলোঁ, মোৰ ভণ্টি আৰু মই। সিহঁতি গুৱাহাটীতে থাকে, খুৰাৰ পৰিয়াল। তাইৰ লগতে অলপ ফটো উঠিলোঁ, দুটামান ভিডিঅ'ও কৰিলোঁ অৱশ্যে। বিশেষকৈ মানে তাই ইমান ভিডিঅ'ত ওলাব নিবিচাৰে, সেইকাৰণে মই অকণমান নকৰাকৈ আহিব নোৱাৰিলোঁ। আৰু ভাল লাগে ভিডিঅ' এটা কৰিলে। এইফালে নিজক ভাল পালে আচলতে এইবিলাক কাম কৰি থাকিব পাৰি। খুব ভাল লাগিলে। আপোনালোকো নিশ্চয় যাব গুৱাহাটীলৈ। আচলতে আমি এদিনৰ কাৰণে গৈছিলোঁ, সেইকাৰণে বেলেগ ফুৰিবলৈও একো জেগা সুবিধা নাপালোঁ। গ'লোঁ, পোৱালি ওলাই আহিলোঁ। দেখিছেনে বাৰু, আইচক্ৰীমৰ একদম ভিতৰত সোমাই লৈছে, বক্সো উঠি ল'লে মানে ৰিক্সাখনত। এতিয়া আইচক্ৰীম, নিজৰ পচন্দৰ আইচক্ৰীম বুটলি খাই ঘৰলৈ বুলি আমি উভতি আহিলোঁ। তাৰপাছত ৰাতিলৈ পাৰ্টি এটা আছিলে, মানে মোৰ মামা ককাৰ ছোৱালী হয়, তাইৰ গুৱাহাটীতে বিয়া হৈছে। তাই ৰাজ্যিক মহিলা মৰ্চাৰ মেডিয়াৰ আহ্বায়িকা ৰাণীমা বৰঠাকুৰ। তাইৰ ল'ৰাটোৰ 1 বছৰীয়া বাৰ্থডে আছিলে। এইটো টিকলুটো বাৰ্থডেলৈ গ'লোঁ, খুব ভাল লাগিলে। আচলতে নোযোৱা হ'লে মনতে দুখ এটা থাকি গ'ল হয়। তাত আপোনাৰ এয়া মোৰ ভণ্টি ৰাণীমা বৰঠাকুৰ, ভণ্টি মানে একে বয়সৰে আমি আৰু। তাৰপাছতে ইয়াত পৰিয়ালৰ সকলোকে, বৌ আছে, ল'ৰা আছে, মা আছে। গ'লোঁ, পৰিয়ালৰ আটাইকে লগো পালোঁ, মামা ককা মামী আইতা তেণ্ডন। খুব ভাল লাগিলে। গ'লোঁ তাত, বিশেষকৈ চবতছে ভাল লাগিলে তাত গৈ পেলাই পৰিয়ালৰ মানুহখিনিতো লগ পালোঁৱেই বহুত বছৰৰ মূৰত। বিশেষকৈ তাত আপোনাৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আংগুৰলতা বাইদেউ ডাঙৰীয়ানীক লগ পালোঁ। খুব ভাল লাগিলে, ইমানেই খোলা মনৰ, ইমানেই ভাল লাগিলে। লগতে নমামীকো লগ পালোঁ, নমামীৰ লগত ফটোও তুলিলোঁ, খুব ভাল লাগিলে। তাৰপাছতে আপোনাৰ ফটো চটো উঠাই মেলি আকৌ ৰাজ্যিক মহিলা মৰ্চাৰ ছ'চিয়েল মিডিয়াৰ আহ্বায়িকা মুন্নী বাইদেউ, খুব ভাল লাগিলে লগ পাই। সকলোকে লগ পালোঁ। ল'ৰাটো ইমানেই মৰম লগা, মানে কি ক'ম আৰু। এয়া মুন্নী বাইদেউ, তাৰপাছতে আমি পূৰবী ৰয় বাইদেউ, গাৰ্গী বাইদেউ, ৰাণীমা বাইদেউ, এয়া সকলোকে লগ পালোঁ। আচলতে খুব ভাল লগা এটা পৰিৱেশৰ মাজত সোমাই পৰিলোঁ, ভাল লাগিলে। তাৰপিছত আৰু গুচি আহিলোঁ। আমি পিছদিনা ৰাতিপুৱাই আকৌ গোলাঘাটলৈ বুলি ৰাওনা হৈ পেলাই গুৱাহাটীক বাই বাই দি ঘৰ পালোঁহি। ইমানেই আজিৰ ভিডিঅ'টো। যদি ভাল লাগে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।